টোপনি ধৰিলে কি কথা আছিলে ক অ দেতা মই কাইলৈ গুৱাহাটীলৈ যাম জানো মই গুৱাহাটীত যোনটো কোৰ্চ কৰিমগে সেইটো এবছৰ ভিতৰতে শেষ হৈ যাব হেৰৌ ভালে আকৌ এবছৰৰ ভিতৰতে তোমাৰ কোৰ্চটো সম্পূৰ্ণ হৈ গ'লে তই খালি পইচা চিন্তা নকৰিবি মোৰ এবছৰ পিছত কোৰ্চটো খতম হ'বই হ'ব আৰু লগতে ভাল কোম্পানীত চাকৰিও পাম হ'ব বাৰু দে তই এতিয়া কাপোৰ কানিবিলাক পেক কৰি লগে আৰু তোৰ কাইলৈ 5টা বজাতে বাছ আছে নহয় ঐ দেতা মই যাওঁ দেই যা যা ভালকৈ পঢ়া শুনা কৰিবি আৰু তালৈ গৈ মোলৈ ফোন এটা কৰিবি তোক মই বাছত থৈ আহিম হয় আছো আপুনি কোন বাৰু আহকচোন সোমাই আহকচোন বহক ইয়ালৈ মই মানে ভাড়া ঘৰ বিচাৰি আছিলো আপোনাৰ ইয়াত দেখি পেলাই সোমাই আহিলো খালী আছেনে বাৰু হয় হয় আছে আপুনি ৰুমটো চাবহি পায় বাৰু আপোনাৰ ৰুমটো ঠিকে আছে কাইলৈ মই শিফ্ট হৈ যাম ইয়ালৈ ঠিক আছে তেন্তে আপুনি আহিব ল'ৰাটো গ'লগে ঘৰলৈ অকলে অকলে যাবলৈ মনো যোৱা নাই নহয় যাওঁগে ৰ ইয়াতনো কি কৰিবি হেল্ল' তই পালিগে নি ঘৰ চৰ তই বিচাৰি পাৰিলি নাই গুৱাহাটীত ভালেই হ'ল দে মাজে সময়ে বোলে সময় পালে ফোন এটা কৰিবি হ'ব দে ল'ৰাটো যে আকৌ ভালে কুশলে পালেগে এতিয়া ভগৱানেহে জানে আৰু দেই এড্ৰেছ মতেতো অফিচটো এইটোৱে আছিলে সোমাই চাওঁগে ৰ আজি মোৰ অফিচত এমপ্লয় এজনে জইন কৰাৰ কথা আছিলে নহয় মে কাম ইন sir Yes, come in, please take your seat. Okay, sure sir Sir, মোক অফিচৰ ডিটেইলখিনি দি দিয়ক মই তোমাক অফিচটোৰ ডিটেইলছখিনি বুজাই দিছোঁ আমাৰ এই মানে অফিচটোৰ প্ৰধান উদ্দেশ্য হৈছে পাব্লিক চাৰ্ভিচ ঠিক আছে ছাৰ তেতিয়াহ'লে মই কাইলৈৰ পৰা অফিচটো জইন কৰি লওঁ নো প্ৰব্লেম কাইলৈ তুমি অফিচৰ টাইমত আহি যাবা অ'কে ছাৰ থেংক ইউ ছাৰ ল'ৰাটো যোৱা আজি 4 বছৰেই হ'ল আজিলৈকে ফোন এটাও নকৰি যি গ'ল নাহিলেই আৰু ঘৰলৈকে যাওঁগে ৰ মোক মূৰটো ঘূৰাইছ মোক কোনোবাই নহয় গুৱাহাটীলৈ অহা 4 বছৰেই হ'ল বহুত টকা পইচা ঘটিলোঁ ইয়াতে বিয়াখন পাতি চেটেল হৈ লওঁ নি হয় তাকে কৰোঁ ৰ বুঢ়া কি হয় হৈ যাব বৰ পিয়াহ লাগিছে কোনোবাই পানী এগিলাচকে দিয়াহেঁতেন ফোনটো বেয়াই হ'ল হ'বলা বহুত দিন ল'ৰাটোৰ মাতটো শুনা নাই নহয়